সমস্তে দেৱতাগণ চাহি আছে ৰংগমন নিজৰ ৰূপে প্ৰভু ভোলা স্থিত। নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, আপোনালোকক প্ৰত্যেকজনকে সেৱা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মই আছোঁ বৰ্তমান জ্যোতিপুৰ বৰনামঘৰত। আৰু সকলোৱে জানে যে ভাদ মাহৰ আজি শেষ দিন, আৰু সেই শেষ দিনৰ উপলক্ষে জ্যোতিপুৰ বৰনামঘৰলৈ আহিছোঁ। আৰু ভকত বৈষ্ণৱসকলে ভাগৱত পাঠৰ আজি শেষ দিন ৰূপে তেওঁলোকে নিৰ্ধাৰিত কৰিছে, আৰু মই তেওঁলোকৰ সৈতে কথা পাতিম। আৰু 2টা বছৰে তেওঁলোকে এইসমূহলৈ জড়িত নাছিলে তাৰ বিষয়ে কথা পাতিম। আৰু বহুত জ্যেষ্ঠজন আছে যোনে আমাক ভাওনা শিকাইছিলে, আমি যাৰ পৰা ভাওনা চাবলৈ লৈছিলোঁ বা শিকিছিলোঁ, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ। সকলোখিনিৰ লগতে মত বিনিময় কৰিম আৰু আপোনালোককো দেখুৱাম। আৰু সকলোখিনি চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সাদৰে অনুৰোধ জনাইছোঁ, আৰু নামঘৰৰ পৰা সেৱাও জনাইছোঁ। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমাৰ লগত আছে ৰূপান্তৰ দা। মই অলপ লাহে লাহে কৈছোঁ যিহেতু ইফালে ভাগৱত পাঠ চলি আছে। আৰু মই ৰূপান্তৰ দাক সুধিছোঁ যে প্ৰথমবাৰৰ বাবে এই ভাদ মাহতে আপুনি ভাগৱত পাঠ কৰিবলৈ শিকিব লৈছে, আপোনাৰ এই গোটেই মাহটোৰ অভিজ্ঞতা কেনেকুৱা হ'ল? হয়, প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে আজি আমি ভাগৱত পাঠ কৰিবলৈ লৈছোঁ। বহুতখিনি অভিজ্ঞতা পাইছোঁ, আৰু মানে কি কৈ বুজাব নোৱাৰি কিছুমান শব্দ আচলতে ভয় লাগে। প্ৰথমতে ভয়টোৱে অনুভৱ কৰিছোঁ আচলতে। আৰু আজি সামৰণি 1 মাহ শিকিলোঁ, যথেষ্টখিনি অভিজ্ঞতা পাইছোঁ, শিকিছোঁ বহুতখিনি। আৰু জ্যেষ্ঠসকলে বহুতখিনি সহায় কৰি দিছে। তাকে মোকো কৈ আছিলে শিকিবলৈ, কিন্তু মই নিজৰ গাফিলতিৰ ফলতে এতিয়ালৈকে শিকিব পৰা নাই। আৰু হাঁহি আছে দিনবৰ্তাই মোক বহুত মাতিলে টাউনত, মোক যদি টাউনত যদি দেখে তেতিয়াও কয় আজি কিয় নাহা, কিন্তু নিজৰ এলাহৰ বাবে মই শিকা হোৱা নাই। নিৰক্ষৰ আছে। আজি আহিছে আপুনি নে আগতে আহিছিলে? অনুভৱ গোটেই মাহটোৰ যিহেতু 2 বছৰ নাই আপুনি, মানে 2 বছৰ আপুনি বুলিয়ে নহয়, বৈষ্ণৱসকল নাই। এই 2 বছৰৰ পাছত আকৌ এনেকৈ একগোট হৈছে। তাৰ ভিতৰত যদি আপোনাক মই ক'বলৈ কওঁ অনুভৱ 2 বছৰ ঘৰত থাকি এতিয়া ওলাই অহাৰ পাছত কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া মানে কি যিটো মহামাৰী COVID-19 যিটো মহামাৰী, এই মহামাৰীৰ পাছত এতিয়া লাহে লাহে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক খুলিব লৈছে, খোল খাইছে। ক'ভিড নীতি নিয়ম মানি এই অনুষ্ঠানবিলাক কৰা হৈছে। আৰু পবিত্ৰ ভাদ মাহত প্ৰতি নামঘৰতে গোপিনীসকলে বা ভকতসকলে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰে। আমি আজি জ্যোতিপুৰ বৰনামঘৰত আহি ভাগৱত পাঠৰ আজি সামৰণি অনুষ্ঠান আহিছোঁ। ভাল লাগিছে। ভগৱত প্ৰেম ল'ব পাৰিলে নিজকে ভাল লাগে, নিজকে ধন্য লাগে। মানসিক শান্তি পোৱা যায়, আধ্যাত্মিক চিন্তাধাৰাৰে উদ্ধৃত নিজকে কৰা হয়। আমি চাহ খাই চাম যে কেনেকৈ গুৰু শিষ্যই শিকি থাকে। আচলতে 2জনমানে শিকি আছে, আৰু লগতে সিদেন্দাই পাঠ কৰিব বিভিন্ন ভাগৱতৰ সুৰত। ব'লক তেতিয়াহ'লে। মহামহোৎসৱে কৃপাময় ভগৱন্ত গৰুড় বাহনে নিজ গৃহ গৈলন্ত অদ্ভুত গৃহতাৰ
পতন তৰণাই আনন্দিতে সেই গৃহে থাকি লাগো খাই। প্ৰিয় বন্ধুবৰ্গ, এতিয়া মোৰ সৈতে আছে হীৰেণ বৰ্তা, আৰু হীৰেণ বৰ্তা আচলতে বোকাখাতৰ বাবে এখন চিনাকি ধৰ্মীয় সংস্কৃতিৰ ক্ষেত্ৰত পালনাম হওক বা ধৰ্মীয় নামঘৰীয়া যিমান কলাকৃষ্টি আছে সকলো ক্ষেত্ৰত এখন চিনাকি হওক। আৰু মই আচলতে তেওঁ মোৰ ওচৰলৈ এইকাৰণে আনিছোঁ যে আমি ভাওনা শিকিছিলোঁ যাৰ পৰা, আমি ভাওনা কাৰ পৰা চাই শিকিছিলোঁ, আমি এতিয়া বৰ্তমান গায়ন বায়নৰ লগত জড়িত বা দোষাৰৰ লগত জড়িত, তাৰ আঁৰত কিন্তু এওঁলোকৰ হাত আছে, আমি এওঁলোকক দেখি দেখি শিকিছিলোঁ। সেইকাৰণে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি ইমানখিনি কৰে, নাম কৰে, পাঠ কৰে, প্ৰসংগ কৰে, বায়ন কৰে, বা সকলোখিনি আপোনাক মানে কোনে সেইটো সময়ত উৎসাহ দিছিলে? সেইটো আমি আৰু মই নিজে আয়ত্ব কৰিছোঁ। আমাৰ গুৰু আছে, গুৰুৱে আমাক ইয়াত শিক্ষা দিছে, আমি সেইকাৰণে গুৰুৰ আজ্ঞা পাই ইমানখিনি আগবাঢ়িছোঁ। আৰু এতিয়া গুৰু অবিহনে আমি কৰ্ম কৰিব নোৱাৰোঁ, গতিকে আমাক গুৰুৱে আজ্ঞা দিছে আৰু আমি কৰ্মভাগ কৰিছোঁ। আপোনাৰ দেউতা আপোনাৰ ককাৰো যথেষ্ট অৱদান আছে, চাগে আপুনি যথেষ্ট অনুপ্ৰাণিত হৈছে। আৰু মই যদি এইখিনি মানে কওঁ, আপুনি এই এতিয়া বায়ন কৰে বা পাঠকে আপুনি একদম প্ৰথম মানে এই নামঘৰীয়া যিটো কলা সংস্কৃতি বা আমাৰ শংকৰীয়া যিটো মানে শংকৰদেৱৰ যিটো মানে কলা সংস্কৃতি, তাত প্ৰথম খোজ কিহেৰে ৰাখিছিলে? প্ৰথম খোজটোতো মই প্ৰথমে বায়নৰ দ্বাৰাই কৰিছোঁ। বায়নৰ দ্বাৰা পিছত আৰু মানে চবতে মই খেলা ধূলা আৰু বিহু আদি কৰি যিমানখিনি আমাৰ অসমীয়া সংস্কৃতি আছে সকলোখিনিতে অলপ অলপ মই অকণ জ্ঞান লভিছিলোঁ। গতিকে সেইকাৰণে মই আজি এইটো অৱস্থাত পাইছোঁ বুলি নিজকে ভাবিছোঁ। আৰু যোৱা দুবছৰে নামঘৰৰ যিটো আমি লগ হোৱা যিটো মানে এটা পৰিৱেশ, সেই পৰিৱেশটো সম্পূৰ্ণকৈ নাই, তথাপি ঘৰতে নিজকে কেনেকৈ মানে বান্ধি ৰাখিছিলে, যিহেতু আপোনালোক সদায় জড়িত হৈ থাকে? আমি ঘৰতে নিজে আৰু এনেকৈ অনুচুপীয়াকৈ দুই এজন ভক্তৰ লগত আলাপ আলোচনা কৰি আমাৰ নিজৰ কৰ্মবোৰ আগবঢ়াই নিম। গতিকে তেনেকেই আমি কৰ্মবিলাক চলাই আছিলোঁ। আৰু আমি ধন্যবাদ জনাইছোঁ যে হীৰেণ বৰ্তাই মই কৈছোঁৱেই যে বিভিন্ন ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত তেওঁ জড়িত হৈ থাকে, আৰু তেওঁ মোক অকণমান সময় দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। কামনা কঢ়িয়াক যিজনে শুনয় তাহাৰ উত্তম স্বৰ্গ অনায়াসে হয়। অকহিলো ফল শ্ৰৱণ কীৰ্তনে একান্ত ভকতে তাক মনত নগনে মিন্তু হৰা শ্ৰৱণ কীৰ্তন কৰি আকি প্ৰেম ভকতি কমাত বুজে দিনে ৰাতি মহাভাগৱত পুৰাণটো শ্ৰেষ্ঠতৰ মননিকৰ নিৰূপণ অষ্টম স্কন্ধৰ মহাভাগৱত গজেন ধৰ উপাখ্যান চতুৰ্থ অধ্যায় কথা বোলাই সিমান শুনা গোবিন্দৰ নাতি আতপৰে হস্ত মনন্তৰ ভগৱন্তয় অজিতৰ কৈব কথা ৰুচিকৰ নিজ বিত জানা ভকত। প্ৰিয় বন্ধুবৰ্গ, মোৰ সৈতে আছে এতিয়া জ্যোতিপুৰ বৰনামঘৰ পৰিচালনা সমিতিৰ মাননীয় সম্পাদক, মানে আমাৰ দিলীপ চতিয়া, আৰু আমি দিলীপ দা বুলিয়ে মাতোঁ। আৰু দিলীপ দাক মই অনুৰোধ জনাইছোঁ যে ইয়াৰ ইতিবৃত্তি মানে জ্যোতিপুৰ বৰনামঘৰৰ ইতিবৃত্তি আপোনাৰ যিমান দূৰ মনত আছে আপোনাৰ দৰ্শকক জনাবলৈ। নমস্কাৰ। পোনপ্ৰথমে মই সমূহ অসমবাসীলৈ জ্যোতিপুৰ বৰনামঘৰৰ তৰফৰ পৰা পবিত্ৰ ভদীয়া মাহৰ ওলগ যাচিছোঁ। মোৰ মৰমৰ ভাইটি ৰাজীৱ শৰ্মাই আমাৰ এই গাঁৱৰে এজন সক্ৰিয় সদস্য, আৰু লগতে তেওঁ বিভিন্ন সামাজিক আধ্যাত্মিক ক্ষেত্ৰত তেওঁ বহুতো আগৰণুৱা, আৰু তেওঁক মই প্ৰতিটো মুহূৰ্ততে তেওঁ সহযোগিতা পাই আছোঁ।
সকলৰ নাম আৰু লগতে আমাৰ পুৰুষসকলৰ অগাধ শাস্ত্ৰ ভাগৱত পাঠভাগীৰ সামৰণি অনুষ্ঠানত তেওঁ উপস্থিত হোৱাত আমি সকলোৱে সুখী অনুভৱ কৰিছোঁ। আমাৰ এই হৰি মন্দিৰ ভাগি আমাৰ বয়োজ্যেষ্ঠসকল যিসকল আমাৰ পৰা বৰ্তমানে হেৰাই গ'ল, তেখেতসকলক আজি শুভ দিনতে আমি সকলো ৰাইজৰ তৰফৰ পৰা আমি নামঘৰ পৰিচালনা সমিতিৰ হৈ তেখেতসকলক সোঁৱৰিছোঁ। এই সময়ত আমাৰ এই গাঁৱৰ বিধায়ক সন্মানীয় শ্ৰীযুত জিতেন গগৈদেৱৰ নেতৃত্বত এই নামঘৰভাগি পুনৰ নিৰ্মাণ হৈছিল। আৰু আমি যদি ক'বলৈ যাওঁ তেনেহ'লে 1932 চনতে ইয়াৰ প্ৰথম নিৰ্মাণ, তাৰপিছত যিটো পুনৰ ইয়াক মানে এটা নৱীকৰণ যেতিয়া কৰা হৈছে 2009 চনত, মানে 2032ত আমাৰ নামঘৰে 100 বছৰ পুৰণি হ'ব আৰু মানে বোকাখাট পৰিচালনা মানে পালনাম পৰিচালনা সমিতিয়ে ইয়াতে পালনাম পাতিব। আছে বহুত সুন্দৰ পদক্ষেপ। ঘৰৰ মানে কিছু সাংস্কৃতিক ক্ষেত্ৰত পৰাও ককাৰ অৱদান আছে। তেওঁৰ গায়ন বায়নে হওক, বিহুৱে হওক, মানে সূত্ৰৰ পৰাই হওক, সকলোখিনি মানে আগুৱাই নিয়াত প্ৰণৱ ককাৰ যথেষ্ট অৱদান আছে। আৰু মই আমাৰ সম্পাদক মহোদয় আচলতে আমাৰ কাৰণে দিলীপ দাই আৰু তেওঁক ধন্যবাদ জনাইছোঁ। আৰু সপ্তমনন্তৰে মনু চাইকু কবৈলন্ত পুন চৈকুৰজে স্নেহৰ নন্দন পুৰুষ হুদম ন পুৰু প্ৰমুখেৱা চয়ৱানু চাইকুৰম নূৰ পুত্ৰ গণ। প্ৰিয় বন্ধুবৰ্গ, এয়াই আছিলে জ্যোতিপুৰ বৰনামঘৰৰ চমু আভাস। আচলতে ইয়াৰ ইতিবৃত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ যিজন মুখ্য বৰ্তমান গায়ন বা পাঠক বা যিজনে প্ৰসংগ কৰে, যিজন মূল মানুহ, তেওঁৰ লগত আমি কথা পাতিলোঁ। আৰু আচলতে মোকো ভাগৱত পাঠ কৰিবলৈ কৈছিলে, বা মই একচুৱেলি যদি আজি মই ভাওনা সংস্কৃতিৰ লগত যদি কিবা কাৰণে জড়িত হৈ আছোঁ বা মই কিবাখিনি কৰিছিলোঁ, এই নামঘৰৰ জ্যোতিপুৰ বৰনামঘৰৰ যথেষ্ট অৱদান আছে। আৰু ইয়াৰ পাছতে আমি তললৈ যাম। তলত আজি বইল ভাত আছে ন, বইল ভাত আছে, বইল ভাত খাম। আৰু নামঘৰত বইল ভাত খোৱাৰ আমেজো বেলেগ। আৰু মই ইয়াৰ পৰা ভিডিঅ'টো সামৰিছোঁ। আৰু যিসকলে ভিডিঅ'টো চালে, যাৰ ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সাদৰে অনুৰোধ জনাইছোঁ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই তলত গৈ পেলাই বইল ভাত খাই লওঁ, আপোনালোককো দেখুৱাম, আপোনালোকেও খাব। আৰু স্মৃতিবিলাক কিন্তু মধুৰ। আৰু আপোনালোকক অতি সোনকালে এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ। ধন্যবাদ।